हेलो फ्रेंड्स नमस्कार কি খবৰ আপোনালোকৰ আশা কৰো ভালেই আছে মোৰো ভাল আৰু আজি এটা বিশেষ দিন হয় আজি হৈছে শিৱৰাত্ৰি এতিয়া ওলাইছো আমি যাবলে আৰু এতিয়া বাজিছে 1টা বাজিলে আমি এটা পাঁচবেলা যাবলৈ লৈছো আমি আৰু দেখিছেনে অন পাতলা কালাৰ কাপোৰ এনে পিন্ধি লৈছো আৰু এইফালে চক দীঘল কানফুলি পিন্ধি লৈছো এজোৰ মানুহজনে দিছিলে ভ্যালেন্টাইন্স ডেট দিছিলে পিন্ধি লোৱা কলে পিন্ধি ললো আৰু তালে বলক তাত কি হৈ আছে আৰু পূজা পূজা কৰি লওঁ আপোনালোককো অলপ দেখুৱা ফ্ৰেন্ডস ৰেডি হৈ ললো ভিডিওটো বেছি দীঘলীয়া নহয় আৰু এনে অলপ দেখুৱা আপোনালোকক বলক এতিয়া গৈ থাকো ফ্ৰেন্ডস আহি পাই গলোহি আমি এয়া মন্দিৰলৈ এফালে সোমাই যাব লাগিব এখন গেট ধুনীয়াকৈ বনাই থৈছে দেখিছেনে এতিয়া বলকচোন সোমাই যাওঁ এতিয়া দলত বলক এতিয়া মানুহ ভিৰ হৈ আছে বলকচোন এইফালে এতিয়া গেটৰ মুখ পালোহি আৰু গেটখনৰ মুখতে লিখিছে শ্ৰী শ্ৰী শিৱৰাত্ৰি উদযাপন বুলি আৰু সোমাই এয়া দেখিছেনে দোকান পুৰা ভিৰ আৰু ল'ৰা ছোৱালীবিলাকে কিনি আছে আৰু এইফালেও দোকান সবফালে দোকানে আছে প্ৰথমতে বলকচোন আমি চাকি বাতি জ্বলাই লওঁ তাৰপিছত আপোনালোকক কি আছে দেখুৱাম হেল্ল' ফ্ৰেন্ডস এয়া মন্দিৰৰ ভিতৰত এতিয়া পূজা কৰি আছে দেখিছেনে আমিও এতিয়া চাকি বাতি জ্বলাই পূজা কৰি ল'ম আৰু এইফালে শিৱলিংটো আছে তাতে আমি গাখীৰ চাকি ঢালি ল'ম পূজা চূজা কৰি লওঁ তেতিয়ালৈকে আপোনালোকে চাই থাকিব ভিডিঅ'টো তেতিয়ালে বলক পূজা কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক পূজা চূজা কৰি ওলালোঁ আৰু এইফালে প্ৰসাদ খাই আছে মানুহজনে আৰু এইফালেও চক আছে শিৱৰ লিংগ আৰু ইয়াতো জ্বলাব পাৰে ধূপচাকি আমি জ্বলাই ললো আপোনালোকক এতিয়া অলপ দেখুৱাই দিছো আৰু এতিয়া এই পিছফালে গলেও এটা আছে আপোনালোকক দেখুৱাই আছো চাই থাকক এইফালেও দেখিছেনে মূৰ্তি আছে আৰু এইফালে শিৱলিং এটা আছে ইয়াতো গাখীৰ ঢালিব পাৰে আমি ভিতৰতে ঢালি ললো ইয়াতে চাকি পাতি জ্বলাই ললো আৰু এইফালে দলটো চক ধুনীয়াকৈ এইফালে ভকত বহি এইফালে নাম গাই আছে আৰু এইফালে এইটো শিৱদল বহুত পুৰণা দল হয় এইটো আৰু এইটো হ'ল ডাঙৰ এটা পুখুৰী আৰু ইফালে এনেকুৱা বাউণ্ডাৰী দি থৈছে আৰু পকাৰে আৰু কিনাৰে কিনাৰে মানুহবিলাক আহি ফুৰিব পাৰে গধূলি আহেও আৰু এয়া চক ধুনীয়া লাগিছেনে বাৰু দলটো আগৰ দিনৰ পুৰণা দিনৰে দল একো মেৰামতি কৰা নাই বাৰু এনেকৈ আছে এতিয়া পূজা চূজা কৰি ল'লো আৰু এইফালে চক দলটো এইফালেও আছে পূজা কৰিবলৈ জেগা দেখিছেনে আৰু এইফালে হ'ল এইটো পুখুৰী হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া ওলাই আহিব লগা হ'ল আৰু আজি এটা পাৰ্চেল এটা আহি আছে বোলে ফোন কৰিছিলে আৰু সেইটো কাৰণে আমি এতিয়া পথাপত ওলাই আহিছোঁ পাৰ্চেলটো ল'বৰ কাৰণে কি হয় পাৰ্চেলটো আপোনালোকক দেখুৱাই আছোঁ আৰু কৈ আছোঁ বোলে বলক প্ৰথমতে লৈ লওঁগৈ এইফালে দাদাজন ৰৈ আছে দেখিছেনে এতিয়া পাৰ্চেলটো লৈ লওঁ হেল্ল' ফ্ৰেণ্ডছ এইটো পাৰ্চেল লৈ ল'লোঁ আৰু কি আছে ইয়াৰ ভিতৰত আপোনালোকক ঘৰত গৈ দেখুৱাম এতিয়া মন্দিৰলৈ আকৌ যাওঁ বলক হেল্ল' ফ্ৰেণ্ডছ এতিয়া এই দোকানখনলৈ আহিছোঁ মণিহাৰী বস্তু আছে তাত বলক সোমাই কিবাকিবি লৈ লওঁ এইফালে দেখিছেনে এতিয়া গধূলিয়ে হ'বলৈ হ'ল সেইকাৰণে দোকানবিলাক সামৰি দিছে এইফালে সামৰিবলৈ লৈছে আৰু এইফালে আছে মিঠাই দোকান কেইখনমান এতিয়া মিঠাই কেইটামানকে খাই মেলি যাবগৈ লাগিব আৰু হেল্ল' ফ্ৰেণ্ডছ এইফালে দেখিছেনে পুচকাৰ দোকান আৰু এইফালে পকৰি আলু চপ এইবিলাক বইল কণী বিকি আছে আৰু মায়ে এতিয়া ৰৈ কথা পাতি আছে দেখিছেনে চিনাকি মানুহ লগ পাই আৰু মায়ে এতিয়া আহিছেহে বাৰু মানুহজনে মোক অথনি থৈ মেলি গ'লগৈ বিশেষ কাম এটা আছিলে আৰু পাৰ্চেলটো লৈ গ'লগৈ এতিয়া মাৰ লগতে অলপ ঘূৰি মেলি কিবা এটা খাই মেলি যাব লাগিব আৰু হেল্ল' ফ্ৰেণ্ডছ ৰাস্তাটো মানুহেই নাই চব ঘৰলৈ গুচি গ'ল আমিও এতিয়া ঘৰলৈ গৈ যাওঁ আৰু শিৱৰাত্ৰি শেষ
এতিয়া এই দোকানখনৰ পৰাই মায়ে এতিয়া আলু চপ পকৰি কি পাইছে লৈ লৈছে আৰু ঘৰত গৈ খামগৈ। গৈ আছোঁ এতিয়া ৰাস্তাত ঘৰলে। এইফালে আমাৰ মা অলপ বেক কেমেৰা কৰি দিওঁ। এইফালে চাওকচোন বকুল গছ, এইফালে এজোপা কি গছ জানো, ধুনীয়াকৈ শাৰী শাৰীকৈ এইফালে আছে চাওকচোন গছ। এইফালে চব বকুল গছে হয় আৰু লাগিও আছে অলপ। আৰু এইফালে দেখিছে অকণমান দেখুৱাই দিছোঁ, সৰু সৰুকৈ দেখি পাইছে বকুল লাগি আছে। এয়া এতিয়া গেটৰ মুখ পালোহি, এতিয়া ঘৰলৈ যাওঁগৈ। ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া হৈ গ'ল গধূলি, ঘৰ আহি ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত এতিয়া আপোনালোকক পাৰ্চেলটো দেখুৱাবলৈ লৈছোঁ। কিনো আনিলোঁ আপোনালোকক দেখুৱাওঁ। এয়া এইটো গম পাইছে আৰু কি হয়, চুইট হোম লিখা আছে। ওলটাকে ধৰি লৈছোঁ, এইফালে চিধা কৰি দিলোঁ। চুইট হোম লিখা আছে দেখিছেনে? এয়া এতিয়া বৰ্ডৰ তলতে এনেকৈ লগাই দিব লাগিব। মোবাইল চোবাইল চাৰ্জ দিব পাৰিম, বস্তু থ'ব পাৰিম। আৰু কেনেকুৱা লাগিছে ক'ব কমেণ্টত। মেছ'ৰ পৰা অৰ্ডাৰ দিছিলোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে আকৌ এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই বাই।